Hello friends, Kahini Explain present The Fires 2018 চনত ৰিলিজ হোৱা এখন হট এণ্ড বল্ড মুভি হয় য'ত আপোনালোকে বহুতো সেক্সুৱেল সিনছ দেখা পাব। সেয়াবে কম যে যদিহে আপোনালোকে 16 বছৰৰ ওপৰত হয় তেতিয়াহে এই মুভিখন আপোনালোকে এনজয় কৰক। মুভিখনত এজনী 50 বছৰীয়া মহিলাৰ কাহিনী দেখুওৱা হৈছে যিজনীয়ে এজন 16 বছৰীয়া ইয়ং ল'ৰাৰ প্ৰেমত পৰি যায়। ইয়াৰ পিছত সিহঁতৰ প্ৰেম কাহিনী কিমানলৈকে আগবাঢ়ে লগতে এই মহিলাজনীয়ে সেই 16 বছৰীয়া ইয়ং ল'ৰাজনৰ বাবে কি কৰে এয়াটো আপোনালোকে কাহিনীটো শেষলৈ চালেহে গম পাব। কাহিনীটো বহুত ইণ্টাৰেষ্টিং সেয়াবে নিশ্চয় শেষলৈ উপভোগ কৰক লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাহিনীটো আৰম্ভণি হয় আনিতা নামৰ এজনী 50 বছৰীয়া মহিলাৰ পৰা যিজনীয়ে এখন হাই ছেকেণ্ডাৰী স্কুলত আজি নতুনকৈ টিচিং জব পাইছে। তেওঁ এজনী জিমনাষ্টিক টিচাৰ আছিল আৰু স্কুলৰ প্ৰথম দিনা গৈয়ে তেওঁ সকলো ষ্টুডেণ্টৰ নাম সুধিবলৈ ধৰে। লগতে এয়াও কয় যে তোমালোকে নিজৰ নাম কোৱা আৰু তোমালোকৰ এনেকুৱা এটি সিক্ৰেট কোৱা যিটো আজিলৈকে তোমালোকে কাকো কোৱা নাই। তেতিয়া সকলোৱে নিজৰ নামবোৰ কয়। লগতে কিছু এনে কথা কয় যিবোৰ সিহঁতে আন কাৰো লগত এতিয়ালৈকে শ্বেয়াৰ কৰা নাছিল। কিন্তু শেষত গৈ মাৰ্কেজ নামৰ এজন ল'ৰাই কয় যে মোৰ নাম মাৰ্কেজ হয় আৰু মোৰ সিক্ৰেট এইটোৱে যে মোৰ দিক বহুত দীঘল হয়। যিটো কথা শুনি ক্লাছৰ সকলো ল'ৰা ছোৱালীয়ে হাঁহিবলৈ ধৰে। তেতিয়া আনিতাও গম পায় যে সেই ল'ৰাজন কেনেকুৱা ধৰণৰ। ঘৰলৈ অহা তাই দেখা পায় যে ঘৰৰ বাৰাণ্ডাতে কোনোবাই এটা বুফে ৰাখি থৈ গৈছে। বুফেটোৰ লগত এখন চিঠিও আছিল য'ত লিখা আছিল যে আপুনি বহুত হট। আনিতাই বুজিবই নোৱাৰে যে এইটো কাৰ কাম হ'ব আৰু মোক কোনে ইমান দেৰিলৈকে ফ'ল' কৰি আছিল। তাই একো ধৰিব নোৱাৰি নিজৰ ৰুমলৈ সোমাই যায়। স্কুললৈ যোৱা তাই দেখা পায় যে মাৰ্কাজে এজন ল'ৰাৰ লগত ফাইট কৰি আছে। সিহঁতৰ ফাইটটো ইমানেই ভাৰি যায় যে মাৰ্কাজ বেয়াকৈ দুখ পায়। তেতিয়া আনিতাই মাৰ্কাজক এটা ৰুমলৈ লৈ যায় আৰু তাক মলম লগাবলৈ আৰম্ভ কৰে। যেতিয়া তাই মাৰ্কাজক মলম লগাই আছিল তেতিয়া মাৰ্কাজে সোধে যে আপুনি কেতিয়াবা এনেকৈ দুখ পাইছে নেকি। তেতিয়া আনিতাই কয় যে হয়, সৰুতে মই এবাৰ পৰিছিলোঁ যাৰ বাবে মই বহুত বেয়াকৈ মোৰ নেকত দুখ পাইছিলোঁ। তেতিয়া মাৰ্কাজ উঠে আৰু লাহেকৈ নেকত কিছ খাবলৈ ধৰে যে তেতিয়াই এজন ল'ৰা সেই ৰুমটোলৈ আহি পৰে। তেতিয়া মাৰ্কাজে সেই কামটো কৰিব নোৱাৰে আৰু তাৰ পৰা ওলাই যায়। আনিতা এতিয়া ভালদৰে বুজি পায় মাৰ্কাজ কেনেকুৱা ল'ৰা। আচলতে মাৰ্কাজ এজন ফ্লাৰ্টি ল'ৰা আছিল যিজনে ছোৱালীবোৰক অতি সোনকালে আকৰ্ষিত কৰিব পাৰিছিল। ঠিক একেদৰে মাৰ্কাজে এইবাৰ নিজৰ মেম অৰ্থাৎ টিচাৰ আনিতাকে আকৰ্ষিত কৰি দিছিলে। আনিতাও তাৰ প্ৰতি অলপমান আকৰ্ষিত হৈয়ে পৰিলে আৰু লগালগ তাই মোবাইলতে মাৰ্কাজৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো চাবলৈ আৰম্ভ কৰিলে। মাৰ্কাজৰ বহুতো ফটো তাই দেখিবলৈ পালে। যেতিয়া তাই মাৰ্কাজৰ একাউণ্টটো চাই আছিলে তেতিয়া মাৰ্কাজে আনিতালৈ মেছেজ দিয়ে আৰু কয় যে আপোনাক আজি কেনেকুৱা লাগিল মই যি কৰিলোঁ। তেতিয়া আনিতাই কয় যে তুমি এই কথাটো একদমেই পাহৰি যোৱা যে আজি কি হ'ল। তেতিয়া এইবোৰ কথা কৈ থাকোঁতে মাৰ্কাজে নিজৰ দিকৰ পিকচাৰটো তালৈ চেণ্ড কৰে যিটো দেখি আনিতাই বহুত হাঁহে আৰু কয় যে এইবোৰ মোলৈ নপঠিয়াবা নহ'লে বেয়াকৈ মাৰ দিম। পিছদিনাখন ৰাতিপুৱা দেখুওৱা হয় যে যেতিয়া সিহঁতে স্কুললৈ গৈছে তেতিয়া মাৰ্কাজক প্ৰিন্সিপালে নিজৰ মাক দেউতাকক মাতি আনিবলৈ দিছে। ঠিক একেদৰে মাৰ্কাজে নিজৰ মাক দেউতাকক মাতি আনে। তেতিয়া আনিতাই দেখা পায় যে মাৰ্কাজৰ মাক দেউতাক তাইৰে ফ্ৰেণ্ড হয়। আচলতে মাৰ্কাজৰ মাক আনিতাৰে ফ্ৰেণ্ড আছিল। তেতিয়া প্ৰিন্সিপালে কয় যে আপোনাৰ ল'ৰাক স্কুল ট্ৰিপলৈ লৈ যাব দিয়া নহ'ব কিন্তু আপোনাৰ ল'ৰাই বেয়াকৈ ফাইট কৰে। তেতিয়া মাৰ্কাজে ক'বলৈ ধৰে যে মই জানি বুজি ফাইট কৰা নাছিলোঁ বৰঞ্চ মোক ফুচুৱা হৈছে। কিন্তু যেতিয়া সিহঁতে প্ৰিন্সিপাল ৰুমতে মিটিং কৰি আছিল তেতিয়া দেখুওৱা হয় যে মাৰ্কাজে তলৰে আনিতাৰ ভৰি চুই আছে যিবোৰ বাবে আনিতাই সেই মিটিংখন তৎক্ষণাতে শেষ কৰি তাৰ পৰা ওলাই যায়। দেখুওৱা হয় যে ৰাতি যেতিয়া আনিতা নিজৰ ঘৰলৈ গৈ আছে তেতিয়া মাৰ্কাজে আনিতাৰ গাড়ীত বহি গৈছে আৰু তেতিয়াই মাৰ্কাজে আনিতাৰ লগত গাড়ীতে ৰোমাঞ্চ কৰিবলৈ আৰম্ভ কৰে। এইবোৰ কৰি থাকোঁতে শেষত গৈ সিহঁতে গাড়ীতে ইণ্টিমেট হৈ পৰে। আনিতা যেতিয়া ঘৰলৈ আহে তেতিয়া কেৱল মাৰ্কাজৰ কথাই ভাবিবলৈ আৰম্ভ কৰে কিয়নো বহু কেইবছৰমান পিছত আনিতাৰ ছেক্সুৱেল নিডবোৰ পূৰণ হৈছিল যিবোৰৰ বাবে তাই বহুদিন ধৰি অপেক্ষা কৰি আছিল। এনেকৈ কেইদিনমান পাৰ হৈ যায় আৰু এদিনাখন ৰাতি মাৰ্কাজক আনিতাই নিজৰ ঘৰলৈ মাতে। কিন্তু তেতিয়া মাৰ্কাজে কয় যে আজি মোৰ ফুটবল মেচ আছে যাৰ বাবে মই আপোনাৰ ঘৰত যাব নোৱাৰিম। কিন্তু যেতিয়া আনিতাই মাৰ্কাজৰ ইনষ্টাগ্ৰাম হেণ্ডেল চেক কৰে তেতিয়া দেখা পায় যে মাৰ্কাজ সিদিনাখন গাৰ্লফ্ৰেণ্ডৰ লগতহে ফুৰি আছিলে। আচলতে মাৰ্কাজ এজন বেয়া ল'ৰা আছিল যিজনে ছোৱালীবোৰৰ কেৱল ইউজে কৰিছিল আৰু যেতিয়া আনিতাৰ লগত ছেক্সুৱেল নিডটো পূৰা হৈ গ'ল তেতিয়া সি আনিতাক ইগন'ৰ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু আনিতাই মনে মনে মাৰ্কাজক এতিয়া অলপমান ভাল পাবলৈ আৰম্ভ কৰিছিল। তেতিয়া তাই সহ্য কৰিব নোৱাৰি মাৰ্কাজৰ ঘৰলৈ গ'ল। মাৰ্কাজৰ ঘৰলৈ যোৱাত তাই মাকক লগ পালে লগতে সিহঁতৰ বহুত কেইজনী বান্ধৱীও তাতেও আছিল। তেতিয়া তেনেতে মাৰ্কাজ ঘৰলৈ আহি পৰে।
মাৰ্কাজে আনিতালৈ প্ৰশ্ন কৰে যে আপুনি ইয়ালৈ কিবা কামৰ বাবে আহিছে নেকি? তেতিয়া মাৰ্কাজৰ মাকে কয় যে নহয়, এনেই ফুৰিবলৈ আহিছে, কিয়নো আনিতা মেডাম মোৰে ফ্ৰেণ্ড আছিল। তেতিয়া মাৰ্কাজ হাঁহি গা ধুবলৈ গুচি যায়, কিন্তু তেনেতে আনিতাই অলপমান বাহানা দিয়ে আৰু কয় যে ময়ো ৱাছৰুমৰ পৰা আহি আছোঁ। তেতিয়া আনিতাই মাৰ্কাজৰ ওচৰলৈ যায় আৰু বাথৰুমতে ৰোমাঞ্চ কৰিবলৈ আৰম্ভ কৰে। ৰোমাঞ্চ কৰি যেতিয়া সিহঁতে ঘৰৰ পৰা ওলায় তেতিয়া দেখা পোৱা যায় যে এতিয়া আনিতা বহুত সুখী। পিছদিনাখন আকৌ যেতিয়া স্কুল আৰম্ভ হয় তেতিয়া মাৰ্কাজক তাই দেখা নাপায়, কিয়নো সিদিনাখন গম পায় যে মাৰ্কাজৰ অৱস্থা বহুত বেয়া। তেতিয়া মাৰ্কাজৰ খবৰ ল'বলৈ তাই মাৰ্কাজলৈ মেছেজ পঠায়। লাহে লাহে আনিতা মাৰ্কাজৰ প্ৰেমতে পৰি গৈছিল। তেতিয়া দেখুওৱা হয় যে হাছিব আনিতাৰ ওচৰলৈ আহে আৰু কয় যে তুমি আজিকালি ইমান বিজি ক'ত থাকা, কেৱল মোবাইলটোৱে পিটিকি থাকা। তেতিয়া আনিতাই কয় যে এনেকুৱা একো নহয়, স্কুলৰ গ্ৰুপটোত মেছেজ আহি থাকে আৰু বহুতো ষ্টুডেণ্টে বহুতো প্ৰশ্ন কৰে যিবোৰ উত্তৰ মই দিবলগীয়া হয়। তেতিয়া হাছিবে একো সন্দেহ নকৰে আৰু তাৰ পৰা গুচি যায়। হাছিবে তাইক এখন পাৰ্টিলৈ লৈ যায়। পাৰ্টিত যোৱাৰ পিছতো আনিতাৰ মনত কেৱল মাৰ্কাজৰে কথা আহি থাকে। তেতিয়া তাই মাৰ্কাজলৈ মেছেজ দিয়ে, কিন্তু এইবাৰ মাৰ্কাজে সেই মেছেজটোৰ ৰিপ্লাই নিদিয়ে। তাৰ পিছত আনিতা আৰু বেছি খং উঠে আৰু তাই মাৰ্কাজলৈ ফোন কৰে। তেতিয়া মাৰ্কাজে ৰিচিভ নকৰে আৰু তেতিয়াই দেখুওৱা হয় যে আনিতাই বাথৰুমৰ বাহানা দি এইবাৰ গাড়ী লৈ মাৰ্কাজৰ ঘৰলৈ গুচি গৈছে। মাৰ্কাজক লগ ধৰাৰ পিছত আনিতাই সোধে যে তোমাৰচোন একোৱেই হোৱা নাই, তুমি গা বেয়া বুলি কিয় কৈছিলা? তেতিয়া মাৰ্কাজে গম পায় যে আনিতাই হয়তো কিবা বেলেগ ভাবি আছে, হয়তো তাই এনেকৈ ভাবি আছে যে সিহঁত এতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড। তেতিয়া মাৰ্কাজে সকলো সত্য কথা কৈ দিয়ে যে আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নহয় আৰু হ'ব নোৱাৰোঁ, কিয়নো আপুনি এজনী 50 বছৰীয়া আণ্টি হয় যাক মই কেতিয়াও গাৰ্লফ্ৰেণ্ড বনাব নোৱাৰোঁ। এয়া শুনি আনিতাই বহুত দুখ পায় আৰু তেতিয়া তাই গম পায় যে মাৰ্কাজে কেৱল তাইক ছেক্সুৱেলি ইউজহে কৰিছে। তাই লগতে এয়াও গম পায় যে মাৰ্কাজৰ এতিয়াও সেই গাৰ্লফ্ৰেণ্ডজনী আছে। যেতিয়া জিমনাষ্টিক ক্লাছ চলি থাকে তেতিয়া তাই মাৰ্কাজৰ গাৰ্লফ্ৰেণ্ডকো দেখা পায়। তেতিয়া তাই ভাবি পেলায় সিহঁতে ব্ৰেকআপ কৰাই দিব। তাই মাৰ্কাজৰ মোবাইলটো লৈ লয় আৰু গাৰ্লফ্ৰেণ্ডৰ যিবোৰ প্ৰাইভেট ফটো আছিল সেইবোৰ ছ'চিয়েল মিডিয়ালৈ শ্বেয়াৰ কৰি দিয়ে। মাৰ্কাজৰ গাৰ্লফ্ৰেণ্ড মীনা একেবাৰে ভাঙি পৰে আৰু মীনা নিজৰ মেম অৰ্থাৎ আনিতাৰ ওচৰলৈ আহি এইবোৰ কথা কয়। তেতিয়া আনিতাই নিজৰ বুদ্ধিমতে মীনাক কয় যে মাৰ্কাজ একেবাৰে এজন বেয়া ল'ৰা, সি বহুতো ছোৱালীৰ লগতে এনেকুৱা কৰিছে আৰু তুমি এজন ভাল বয়ফ্ৰেণ্ড নিশ্চয় পাই যাবা। কিন্তু মীনাক যেতিয়া মাৰ্কাজে লগ পায় তেতিয়া মাৰ্কাজে বহুত বুজায় যে মই এইবোৰ কাম কৰা নাই, বৰঞ্চ বেলেগ কোনোবাই তোমাৰ এই ফটোবোৰ মোৰ মোবাইলৰ পৰা শ্বেয়াৰ কৰি দিছে। মীনাই তেতিয়া মনি যায় আৰু দেখুওৱা হয় যে সিহঁতে ৰাতি ডিনাৰ কৰি আছিল। এইফালে আনিতাই এইবোৰ দেখি এইবাৰ আৰু খং কৰে। তাই এবাৰ ভাবি পেলাই যে এনেকৈ নহ'ব, বৰঞ্চ কিবা বেলেগ বুদ্ধিহে লগাব লাগিব। তাই এইবাৰ মাৰ্কাজক মেছেজ কৰে, কিন্তু এতিয়াৰ পৰা মাৰ্কাজে ৰিপ্লাই দিবলৈ বন্ধ কৰি দিয়ে। দেখুওৱা হয় যে মাৰ্কাজৰ বাবে তাই পাগল হৈ আছে আৰু সেইবাবে তাই ডাইৰেক্ট মাৰ্কাজৰ ঘৰলৈ যায়। মাৰ্কাজৰ মাকে কয় যে সি এতিয়া ফুটবল খেলিবলৈ ফিল্ডত গৈছে। তেতিয়া আনিতা দৌৰি ফিল্ডলৈ যায়। মাৰ্কাজে যেতিয়া ফিল্ডত আনিতাক দেখা পায় তেতিয়া সি বহুত খং কৰে আৰু কয় যে তুমি ইয়াত কি কৰি আছা, তুমি মোক কিয় ফ'ল' কৰি আছা? মই তোমাক কৈছোঁৱে যে আমাৰ যিবোৰ হ'ল সেইবোৰ ময়ো পাহৰি গৈছোঁ, তুমি পাহৰি যোৱা। তেতিয়া আনিতাই কয় যে মই সেইটোৰ বাবে ফ'ল' কৰা নাই, বৰঞ্চ মই প্ৰেগনেণ্ট হৈ পৰিছোঁ আৰু তোমাৰ বাবেহে এইবোৰ হৈছে। তেতিয়া মাৰ্কাজো ভয় খাই যায়, তাইৰ লগত তৎক্ষণাতে আহি পৰে। যেতিয়া সিহঁতে গাড়ীত কথা পাতে তেতিয়া কয় এতিয়া তুমি নিজে ভাবা যে তুমি কি কৰিবা, কিয়নো এই সন্তানটোৰ দেউতাক তুমিয়ে হয়। মাৰ্কাজে এইবোৰ কথা শুনি বহুত ভয় খাই যায় আৰু সি কয় যে আপুনি যি ক'ব সেয়া কৰিম, কিন্তু এই শিশুটোক আপুনি বাদ দি দিয়ক। তেতিয়া আনিতাই কয় যে হ'ব দিয়া, আজি ৰাতি মোৰ হাজবেণ্ড হাছিব ঘৰত নাথাকিব, তেতিয়া মোৰ ঘৰলৈ আহি যাবা, আমি দুয়ো মিলি বহুত মজা কৰিম। তেতিয়া তাই ঘৰলৈ যায়, কিন্তু ঘৰলৈ যোৱাৰ পিছত তাই ভয় খাই যায়, কিয়নো ঘৰত তেতিয়া হাছিব আছিল আৰু তেতিয়াই ঘৰত বহুতো বাৰ ড'ৰবেল বাজে। তাই ভাবে যে মাৰ্কাজ সোনকালে আহি পৰিছে আৰু যেতিয়া তাই দৰ্জাখন খোলে তেতিয়া দেখা পায় যে মাৰ্কাজৰ মাকহে তাত আছে। আচলতে মাৰ্কাজে ঘৰলৈ গৈ ভয়তে সকলোখিনি কথা তাৰ মাকক কৈ দিছিলে। তেতিয়া তাৰ মাক আনিতাৰ ঘৰলৈ আহে আৰু গোটেইবোৰ কথা চিঞৰি চিঞৰি ক'বলৈ ধৰে। এই গোটেইবোৰ কথা হাছিবেও শুনা পায়। হাছিবে এইবোৰ গম পোৱাৰ পিছত তাইক ঘৰৰ পৰা ওলাই দিয়ে। তাই সিদিনাখন এখন হোটেলৰ ৰুম বুক কৰি তালৈ গুচি যায়, কিন্তু পিছদিনাখন যেতিয়া স্কুললৈ যায় তেতিয়া সকলোৱে এই কথাটো গম পাই যায় যে মাৰ্কাজ আৰু আনিতা মেডামৰ মাজত কি হৈছে। আচলতে এই গোটেইবোৰৰ কাৰণ তাই নিজেই আছিল, কিয়নো তাই নিজেই মাৰ্কাজক চান্স দিছিলে, যাৰ বাবে এই সৰু ভুলটোৰ বাবেই তাইৰ সম্পূৰ্ণ কেৰিয়াৰ বৰবাদ হৈ পৰিল। ইয়াৰ উপৰি তাইৰ হাজবেণ্ডো এতিয়া তাইক এৰি দিলে আৰু ফিল্মখনৰ এনেকৈ অন্ত হোৱাত দেখুওৱা হয়। আশা কৰোঁ ভিডিঅ'টি লাইক কৰিছিল, লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ, টাটা, বাই।